হেল্ল' ফ্ৰেণ্ডছ, আজি পুনৰ আহিছোঁ কেইটিমান হাথৰ লৈ। আশা কৰোঁ আপোনালোক আজিৰ ভিডিঅ'টি ভাল পাব আৰু হাথৰসমূহৰ উত্তৰসমূহ দিব বুলি আশা ৰাখিছোঁ। প্ৰথম হাথৰটি হৈছে লেং লেংকৈ দুডাল মাৰি, তাৰ ওপৰত ডিজেল গাড়ী, তাৰ ওপৰত বাঁহৰ খুঁটা, তাৰ ওপৰত খেৰৰ সোপা। জানিবনে উত্তৰটো? উত্তৰটো হৈছে মানুহ। দ্বিতীয় হাথৰটি হৈছে ডেকাত বেকা বুঢ়াত চিধা। ইয়াৰ উত্তৰটো হৈছে ঢেকীয়া। আলিয়ে আলিয়ে যায় মূৰ দাঙি চায়। উত্তৰটো হৈছে বেজী। আই বুলিলে আঁতৰ হয়, উপায় বুলিলে চাপে, এই দুয়োটা কি কোৱাচোন ভাই, ক'তনো সিহঁত থাকে? উত্তৰটো হৈছে আমাৰ ওঁঠ দুটা। এটা নিগনি 100 ধান কুটে, নেজত ধৰিলেই জাপ মাৰি উঠে। উত্তৰটো হৈছে ঢেঁকী। একে মাতৃ গৰ্ভে বহু পুত্ৰগণ, তেজো নাই মাংস নাই শিৰে সূতাহন। ইয়াৰ উত্তৰটো হৈছে জুইশলা। কি চাইছ মোক, গিলি থম তোক, চাবহি মোক, নিবহি তোক। উত্তৰটো হৈছে চেপা। টিকটিকিয়া বামুন্তি খষ্টি বৰ্ষৰ, দিখৌ মুখত দেখি আছো দিচাং মুখত ঘৰ। উত্তৰটি হৈছে আমৰলি পৰুৱা। জুইত ফুটে পানীত মৰে, সেই বস্তু সকলোৰে ঘৰে ঘৰে। উত্তৰটো হৈছে নিমখ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি ইমানে। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।